পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আমি আহি আছোঁ দক্ষিণপাট সত্ৰলৈ। দিন ৰাসৰ বাবে ভিডিঅ'টো আপোনালোক সকলোৱে শেষলৈকে চাব আৰু কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সম্পূৰ্ণ পৰিৱেশ সকলো দেখুৱাম। খুব ধুনীয়া হয়, আপোনালোকে চাব। এয়া আমি আহি আছোঁ খোজকাঢ়ি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এয়া যোৰহাট মাজুলী সংযোগী দলঙৰ কাম চলি আছে। সেয়া দেখিছেনে, সেইটো খুঁটা। ভাবিলে আপোনালোকক দেখুৱাওঁ, আপোনালোকে ভাল পাব। এয়া আমি পাইছোঁহি আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভাল পাব চাই। এয়া মানুহ চাওকচোন, বহুত মানুহ। খুব ভাল লাগিছে। সকলোৱে যাদৱ বৰাই চৰণত সেৱা জনাবলৈ আহিছে, সকলোৰে মংগলৰ বাবে। আমিও আহিছোঁ। সকলোৰে মংগল হওক, সুখময় হওক জীৱনবোৰ, তাৰে কামনা কৰিছোঁ। চাই থাকক। কি কৈছে? বিকি দিও নে বাগুই এক বিকি দিও নে তো এয়া প্ৰথম গেট শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ। কালি আহিব পাৰ নাই, আজি কেইটা পাৰ হয়? এয়া হৈছে বৃন্দাবনী বস্ত্ৰ। আহিছা?
মই ভিডিঅ'টো অলপো এডিট কৰা নাই যেনেকৈ ভিডিঅ' কৰিছোঁ তেনেদৰে আপোনালোকলৈ আগবঢ়াইছোঁ ভাল পাব মই উজনিৰ চুপহু কৃষ্টি বিকাশ কেন্দ্ৰত দ্বিতীয় দিনা আৰু প্ৰথম দিনা ৰাসৰ গীত গাবলৈ গৈছিলোঁ তাৰো অকণমান আপোনালোকলৈ এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব